স্বাগতম জনাইছো। প্ৰথমতে মই ক'ব বিচাৰিম যে মই আজি বৰ্তমান মই উপস্থিত আছো মেৰাপানী মহাবিদ্যালয়ত, দৈয়াং মহাবিদ্যালয়, য'ত মোৰ লগত আছে ছাত্ৰ ছাত্ৰী সকল। এইফালে আছে কেইগৰাকীমান ছাত্ৰী আৰু এইফালে আছে কেইজনমান ছাত্ৰ। আৰু মই বিশেষভাৱে ক'ব বিচাৰিম মোৰ লগত আছে দৈয়াঙৰ এজন উদীয়মান এগৰাকী কণ্ঠশিল্পী, যাৰ নাম আচলতে শুনিলে মনটো এনেই ভাল লাগি যায়। আৰু গানৰ লগত যিসকল ব্যক্তি জড়িত আছিল তেওঁলোকৰ মনটোতো একেবাৰে ক'বই নালাগে, হাতখন হৈ যায়। বিশেষকৈ মোৰ এগৰাকী আমাৰ সকলোৰে শ্ৰদ্ধাৰ নমিতা বাইদেউ, আপোনালোকে সকলোৱে চিনি পায়। নমিতা বাইদেউ আছে আৰু এইফালে আছে আমাৰ বাইদেউ আছে দৈয়াং মহাবিদ্যালয়ৰ। বাইদেউক স্বাগতম জনাইছোঁ। এতিয়া মই আপোনালোকক ক'ব বিচাৰিম যে এইসকল যি ছাত্ৰ ছাত্ৰী আমাৰ যি দৈয়াং কলেজৰ ৰূপালী জয়ন্তীৰ উপলক্ষে এটি আচলতে সমবেত সংগীত এটি আচলতে গোৱাৰ প্ৰস্তুতি চলাই আছোঁ। আৰু সেই উদ্দেশ্যে আগত ৰাখি আমাৰ আজি নমিতা বাইদেউ আজি আমাৰ লগত আছে। আৰু দেই যিটো গীত আচলতে আমাৰ এতিয়া বৰ্তমান আমি প্ৰেক্টিছ কৰি থকা হৈছে, সেইটো খুবেই এটি সুন্দৰ গীত। যিটো গীতৰ বিষয়ে মই নকওঁ, আপোনালোকক আজি আমি যিটো গীত আমি ইয়াত প্ৰেক্টিছ কৰি আছোঁ, আমাৰ ৰূপালী জয়ন্তী বৰ্ষৰ বিশেষকৈ দৈয়াং মহাবিদ্যালয়, এই গীতটি ৰূপালী জয়ন্তী বৰ্ষৰ বাবেই আমাৰ দৈয়াং মহাবিদ্যালয়ৰ উপাধ্যক্ষ মনোজ কুমাৰ শইকীয়া ছাৰে গীতটি লিখিছিলে। আৰু এই গীতটি আচলতে খুব এটা সুন্দৰ গীত। এই গীতটিত সুৰ কৰিছিলে দীপেন বৰা আৰু লগতে ময়ো আছিলোঁ। আৰু আগতে আচলতে আমাক এই গীতটি এবাৰ ৰূপালী জয়ন্তীৰ বৰ্ষৰ প্ৰস্তুতিৰ বাবে প্ৰথম আমি ইয়াত দৈয়াং কলেজত আমি পৰিৱেশন কৰি গৈছোঁ। আকৌ আমি আজি সামৰণি অনুষ্ঠানৰ বাবে আমি এতিয়া আকৌ পুনৰ আমি প্ৰেক্টিছ কৰি আছোঁ। আমি এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ গীতটি আমি প্ৰেক্টিছ কৰি আছোঁ। Sa